हाग्रामा महिलारिया जेसेबांखि मेल मिटिं खालामा मानो UPPL दोलोखौ माब्लाबाबो फेजेननो हाया बे बाथ्राखौ बुंदों बिटिआरनि मावफुं सोद्रोमा उकिल मुसाहारिया 22 नं कक्लाबारि बियाबनि उफ्रा बिसायख'थिखौ लानानै UPPL दोलोनि बिजाथि मन्टु बर'खौ देरहासार खालामनो थाखाय BJP GSP आरो UPPL दोलोनि माखासे MCLA आरो मावथिफोरा गोख्रोङै हाबा मावगासिनो दं एबा रायजो राजाफोरजों सावरायनाया सोलिगासिनो दं। बेबादिनो दिनैबो बिजाथि मन्टु बर'खौ देरहासार खालामनायनि असिलाजों मन्टु बर'नि जानानै कक्लाबारि बियाबाव थानाय गुड्डु लिगआव BCDCनि सिङाव रायजो राजाफोरजों UPPL दोलोनि बिटिआरनि उकिल मुसाहारिया सावरायनाय एबा बिसायख'थि फोसावदिं फैदों। दक्षिण अঞ্চলিক গাঁৱত আমি আজি আহিছোঁ ৰাইজৰ লগত আলোচনা কৰিছে ৰাইজৰ এঠাইকতা আমাক এই উপনিৰ্বাচনত মন্টু বড়োক আমি ভোট দিম আৰু জিকাই দিম কিন্তু ইয়াত বিগত 17 বছৰত যি চৰকাৰ আছিলে আগৰ মই নাম নকম এতিয়া ইয়াত উন্নয়নৰ কোনো কিবাই নাই চিন নাই আমিও দেখিলোঁ চালোঁ সেইকাৰণে তেখেতসকলে উন্নয়ন বিচাৰিছে আমাকে বিচাৰিছে আৰু ৰাইজে এটা আমাৰ প্ৰতি এটা আস্থা আছে যে আমি 1.5 বছৰ চৰকাৰ চলাল 1.5 বছৰত আমি সুযোগ পোৱা নাই করোনা আহিল বা ইলেকশ্যন আহিল তথাপিও 5-6 মাহ 7 মাহ মান সুযোগ পাইছিলোঁ আমি যি কৰিছোঁ ৰাইজৰ কাৰণে কৰিছোঁ। যেটা এটা অভিযোগ উঠাইছে হাগ্ৰামে বহু টকাৰ কেলেংকাৰী কৰিছে বহু টকাৰ এই ক্ষেত্ৰত কি ক'ব আচলতে নাই তেখেতে আমি কথা কোৱা নহয় চবেই জানে পেপাৰে কাগজে এই ক্ষেত্ৰত আমি চৰকাৰে আমি তদন্ত কৰিব দিছোঁ আৰু তদন্ত হ'ব যি সঁচা মিছা এইটো ওলাই পৰিব এইটো ৰাইজৰ কথা সেইকাৰণে আমাৰ এঠাই কথা যি 17 বছৰত উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই আমি আমাৰ হাতত এতিয়া 3.5 বছৰ আছে এই 3.5 বছৰৰ যি সমস্যা ৰাইজৰ লগত আমি আলোচনা কৰি কাম কৰিম। যেটা হাগ্ৰামৰ ইয়াত সভা সমিতি কৰি আছে বৰ্তমান কিবা প্ৰত্যাহ্বান হ'ব নেকি আপোনাৰ লগত নাই একো প্ৰত্যাহ্বান নহয় তেখেতে মানে আহিব পাৰে চবেই আহিব চবেই মোবিলাইজেশ্যন কৰিব আহক ইও আহক চবেই আহক কিন্তু আমাক হেৰুৱাব নোৱাৰে আমি যিহেতু তিনিওটা দল লগ লাগি যে GSP BJP UPPL এই শক্তিশালী দলক কোনেও ৰোধ কৰিব নোৱাৰে আৰু হেৰুৱাব নোৱাৰে আমি জয়ী হ'ম বিপুল ভোটত জয়ী হ'ম আপোনালোকে 12 তাৰিখত চালে হ'ল ৰিজাল্ট পাব পাৰে এটা কথা কৈছে UPPL আৰু BJP আৰু 12 জন MCLA আহিব পাৰিহত আহিব তাৰপিছত চৰকাৰ গঠন কৰিব হাগ্ৰামা আসলে কি আছে নাই হাগ্ৰামা মহিলাৰে ডাঙৰীয়াই চৰকাৰ আগতে কৰিছে এই কালি কৰিব কিবা কৰিব আবুল তাবুল কৈ আছে তেখেতৰ এটা ভয় আছে তেখেতৰ দলৰ মানুহবিলাকে যিহেতু দিনক দিনে BJPত আহি আছে UPPLত আহি আছে ক'তবা গৈ আছে তেওঁ নিজৰ দলৰ কৰ্মীবিলাককে ৰাখিব পৰা নাই সেইকাৰণে এটা ইভেণ্টেক এটা পলিটিকেল কনস্পিৰেচি কৰি আছে তেখেতে যে এনেকুৱা গ'লে আমাৰ মানুহবোৰ টাকি যাব নেকি তাৰ কোনো কিবা নাই চৰকাৰ তেখেতে কি কয় কি নকয় আবুল তাবুল কৈ আছে চৰকাৰ আমাৰে চৰকাৰ আছে তেখেতে ক'ত চৰকাৰ গঠন কৰিব পাৰি 5 বছৰত একো নহয় একো চিন্তা কৰিব নালাগে UPPL BJP আৰু GSP চৰকাৰ চলাই যাব। হাগ্ৰাম মহিলাৰ যিটো সমষ্টি দেবাৰগাঁও কিমান উন্নয়ন হোৱা বুলি ভাবে এই সমষ্টিৰ বুলি নাই মই এতিয়া নকম উন্নয়ন যদি হয় পৰিৱৰ্তন কিয় বিচাৰিছে ৰাইজে উন্নয়ন নোহোৱাৰ কাৰণে পৰিৱৰ্তন বিচাৰিছে সেইকাৰণে আমাক লৈ আনিছে ৰাইজে কিন্তু ইয়াত বিগত 17 বছৰৰ যি অৱস্থা আছিলে আপোনালোকে জানে এই অৱস্থাবোৰ আজি ইয়াৰ শান্তি বাতাবৰণ আহিল চবেই আৰামকৈ বিন্দাছত এতিয়া থাকিব পাৰিছে যোৱা 17 বছৰত এই পৰিৱেশ নাছিলে সেইকাৰণে সমাজ নষ্ট হ'বলৈ গৈ আছিলে ইয়াত সামাজিকভাৱে থকাৰ কাৰণে অলপ ভয়ংকৰ হৈছিলে সেইকাৰণে আজি এই গোটেইবোৰ দিন না UPPL BJP GSP অহাৰ কাৰণে ইয়াৰ শান্তি আহিল উন্নয়ন হ'বলৈ ধৰিলে আৰু ৰাইজে বহুত শান্তি পালে যেহেতু এটা বিপি অভিযোগ কৰিছে 3000 NDFB আছিলে আচলতে প্ৰকৃত কিন্তু 12000 NDFB সজাইছে প্ৰমোদ বড়ো চৰকাৰে সজাই 4 লাখ টকা কৈ দিছে নাই তেখেতে তথ্য কেনেকৈ জানিব তেখেতেতো NDFB নহয় NDFB লিডাৰ কেইটাহে জানিব আমাৰ সন্মানীয় গোবিন্দ দৈ জানিব পেৰেংগা ডাঙৰীয়াই জানিব হাগ্ৰামাতো NDFB নহয় কিন্তু এইটো ধীৰেন বড়ো অভিযোগ কৰিছে নাই ধীৰেন বড়ো কেনেকুৱা তেহঁত পালুৰি কাটি আহিলে কি নাহিল আমি নাজানো তেখেতে অভিযোগ কৰিছে কিয় কৰিছে মই নাজানো তেখেতেও NDFB হয়নে নহয় তেখেতেও NDFB তেখেতসকলে কি কৰিছে কি কৰে মই নাজানো কিন্তু আমি যিটো আমাৰ লগত যিহেতু আছে গোবিন্দ ডাঙৰীয়া পেৰেংগা ডাঙৰীয়া তেখেতসকলে যিটো তথ্য দিছে এইটোতো ভুল হ'ব নালাগে नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव
नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेयर पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट, स्टेट, इन्सुरेन्स, एएअ, एडिअ, एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयर पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101 536360 70020261333 9101536360